নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মিষ্টাৰ মুন। আজি মই দৰং জিলাৰ চিপাজাৰ মুছলিমপা গাঁৱত উপস্থিত আছোঁ আৰু মুছলিমপা গাঁৱৰ এজন দৰঙী কলাকৃষ্টিৰ বিশিষ্ট শিল্পী মহম্মদ ছাবেদ আলী ডাঙৰীয়াদেৱৰ ঘৰত আজি মই উপস্থিত আছোঁ আৰু তেখেতে চেৰা ঢেক কেনেকৈ আৰম্ভণি কৰিছিল, চেৰা ঢেক কি হয় আপোনালোকক সবিশেষ মই এই ভিডিঅ'টোৰ দ্বাৰা জনাব বিচাৰোঁ। এখেত মোৰ ককা হয়, মোৰ নিজৰ ককা, এইটো মামাহঁতৰ ককা আৰু এখেত চেৰা ঢেকৰ বিশিষ্ট শিল্পী আৰু এখেতৰ পৰা মই জানিব বিচাৰিছোঁ আজি চেৰা ঢেকটো দৰঙী কলাকৃষ্টিৰ কেনেকৈ এই চেৰা ঢেকটো ইমান আগুৱাই গ'ল। ওজাপালিৰ নিচিনা নাঙলী গীতৰ নিচিনাকৈ চেৰা ঢেকটো আগবাঢ়ি গৈ আছে। এখেতে চৰকাৰৰ ফালৰ পৰা শিল্পী পেঞ্চনো পায় আৰু এককালীন সাহায্য কেইবাৰ পাইছে আপুনি? দুবাৰ পাইছে। আৰু বৰ্তমান এখেতে অকণমান জনাই দিব মোৰ ভিডিঅ'টোৰ জৰিয়তে চমু কৰি চেৰা ঢেকটো কেনেকুৱা হ'ল, কেনেকৈ সৃষ্টি কৰিলে আৰু কেতিয়াৰ পৰা চলি আহিছে, কি হয় চেৰা ঢেকটো? মানে এই চেৰা ঢেকটো আমি যেতিয়া আমাৰ মুছলমান পৰম্পৰা চলি অহা আমাৰ ককাদেউতাহঁতৰ ফালৰ পৰা চলি অহা আৰু আমি এতিয়া 10-12 বছৰ বয়স, তেতিয়া আমি মানে আমাৰ ককা দেউতা কিছুমানে এই চেৰা ঢেক মাৰা শুনিছিলোঁ। সেয়ে আমাৰ ওচৰতে হিন্দু গাঁও আছে, আমি হিন্দু গৰখীয়া একেলগে আমি পথাৰত গৰু চাৰিব যাওঁ। সেয়ে দুপৰীয়া গছৰ তলত বহি হিন্দু গৰখীয়া শুকনি ওজাৰ এই ৰাগ গায়। আমিও সেই ৰাগৰ সুৰত শুই মেলি আমি চেৰা ঢেক গাওঁ। কিন্তু শুকনি ওজা আৰু চেৰা ঢেকৰ ভিতৰত মিল আছে। সেয়ে আৰু সন্ধিয়া আমি গৰুলৈ যদি উভতি আহোঁ, গৰু বা ম'হৰ পিছত আছে আমি এই চেৰা ঢেক গাই আহোঁ আৰু সেয়ে আনহাতে আগতে বিয়া বাৰীৰ সম্পৰ্কত, কাৰণ ৰাস্তা পদূলিবিলাক বেয়া আছিল, এইখন গাঁৱৰ পৰা সেইখন গাঁৱলৈ যাবলৈ গাড়ী মটৰ নাই, কিন্তু বিয়া বাৰীৰ সম্পৰ্কত বিয়া ঘৰ খোজকাঢ়ি যাবলগীয়া হৈছিল। সেই হিন্দুৰ বিয়াগৰাকীয়ে মানে তেওঁলোকে বেংপাতি বাজে গৈ আহিছিল ৰাতি, আৰু পিছে তিৰোতা ছোৱালী ল'ৰা এইবিলাক খোজকাঢ়ি বেংপাতি সুৰে খোজকাঢ়ি গৈ আহিছিল। তদ্ৰূপ আমিও আমাৰ মুছলিমৰ বিয়াতো তেনেকুৱা আমি আমাৰ ল'ৰাজন এটা হাতীৰে লৈ গৈছিলোঁ আৰু ৰাতিপুৱা কোনোদিন আনিবৰ কাৰণে এখন গৰু গাড়ী লৈ গৈছিলোঁ। সেই আমি হাতী পিছে বা গৰু গাড়ী পিছে আমি চেৰা ঢেক গাই গৈছিলোঁ। সেই পিছে ল'ৰা ছোৱালী খোজকাঢ়ি আমনি পোৱা নাছিল। সেয়ে আমি কইনা ঘৰত গৈ কইনা ঘৰৰ পাৰ্টি আৰু আমাৰ দৰা ঘৰৰ পাৰ্টি দুয়ো পাৰ্টীয়ে ৰভাতলত বহি এই ঢেক কাটি কৰিছিল। যিটো গৰুৱে উনিয়াৰ হয় তেওঁ ৰভাৰ ভিতৰত 5 নম্বৰ বটা টকা 100 বান্ধিছিল। যিঘৰে উনিয়াৰ হয় তেওঁলোকে সেই বটা আৰু টকা আহিছিল, তেনেকুৱা আহিছিল। আৰু আমি সেই তেতিয়া আমি কোনো বিয়া সভা বা কোনো আমি গাইছিলোঁ আৰু মিটিং কোনো সভা সমিতিটো আমি গাইছিলোঁ। তাৰ মাজতে আপোনাক কথা এটা কওঁ, আপুনি অকণমান গাই দিব পাৰিব নেকি চেৰা ঢেক? এখেতৰ শৰীৰটো বাৰু অসুস্থ, এখেতে অকণমান মানে বেমাৰত ভুগি আছে, এখেতক মই ইমান জোৰ নকৰোঁ, অলপমান যদি আপুনি পাৰে এষাৰি আপুনি গাই দিব পাৰিব নেকি? আৰু গাছৰ মইনা চৰে পৰিয়ালৰ খাই নেচৰীয়া সপামান দেহে দৌৰো চাবা যায়
কে হা হা এইটো চেৰাঢেক বুলি কয় চেৰা চেৰাঢেক আৰু আপোনালোকে শুনিলে চেৰাঢেক কেনেকুৱা হয় আৰু বাকী কথাখিনি এখেতক কৈ আছে আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাই যাব আৰু এই টিউটৰ ছোৱালীবিলাক যি খোজকাঢ়ি গৈছিল আমি ধৰ তেওঁলোকে ল'ৰাবিলাকে লেম্পাৰী বজাই গৈছিল হিন্দু তাক খোজকাঢ়ি গৈছিল আমাৰ মুছলিমৰ আমি ল'ৰাবিলাক আমি চেৰা গাই গৈছিলোঁ এই টিউটৰ ছোৱালীবিলাকে হিন্দু হওক মুছলিম হওক তেওঁলোকৰ মনে মনে যোৱা নাছিল তেওঁলোকে কিবা এটা গাই গৈছিল চেৰাঢেক গাই গৈছিল মানে তেওঁলোকে কিবা এটা পদ গাই গৈছিল কিন্তু তেওঁলোকে কি পদ গাইছিল সেই পদটো যদি দৰকাৰ হয় মই সেই পদ এটা ঠিক আছে শুনাই দিম হিন্দু ছোৱালীও এই পদটো গাইছিল মুছলিমৰ ছোৱালীও এই পদটো বিয়া ঘৰা যাওঁতে গাই গাই গৈছিল এই পদটো হ'ল নিনাই মতিয়ে আম কৰিহে কাটিলোঁ নিনাই মতিয়ে জাম কৰিহে কাটিলোঁ নিলাই মতি কাটিলোঁ পইলাম ঢেকি নিলাই মতিয়ে পইলাম ঢেকিতে নিলাই মতিয়ে মই চিৰা খুন্দিলোঁ নিলাই মতি চিৰাই নহ'লে গৌৰৱ নিলাই মতিয়ে মাছৰ নাম ডিঙিৰা নিলাই মতিয়ে ভাল মানুহ লিকিৰা নিলাই মতি চোতাল সুধিবা নিলাই মতিয়ে তিনিদিনা লঘলে নিলাই মতিয়ে বিয়া দি খেদালি নিলাই মতি মহাপাপ লাগিব তোৰ নিলাই মতিয়ে গাতাৰে চেঙেলি নিলাই মতিয়ে হাত ধৰাই ওলালো হ'ব দিয়ক ধন্যবাদ জনাইছোঁ নিলাই মতি পেট ভৰাই নেদিলে ভাতে নিলাই মতিয়ে খতৰা গোহাঁই ঘৰ নিলাই মতিয়ে দেশতে ভয়ংকৰ নিলাই মতি আটাইটি নাহাৰৰ সূতাও ধন্যবাদ জনাইছোঁ আপোনাক বহুত ধুনীয়াকৈ গাইছে আপুনি আপোনাৰ যদি শৰীৰটো সুস্থ হৈ থাকিলে আৰু ভালকৈ গাব পাৰিলে হয় এতিয়া শৰীৰটো অকণমান অসুস্থ আপোনাৰ সেইকাৰণে মই বেছি জোৰ কৰা নাই আৰু শেষত আপুনি উঠি অহা আমাৰ নৱপ্ৰজন্মক আপুনি কি ক'ব এইবিলাক শিকিব লাগে বুলি ক'ব নে নালাগে বুলি ক'ব আজিকালি এইটো গুৰুত্ব কমি গৈছে এইবিলাকৰ প্ৰতি ওজাপালি হওক বা চেৰাঢেক হওক নাঙলী গীত হওক আমাৰ দৰঙী কলাকৃষ্টি বহুত এনেকুৱা আছে ল'ৰা ছোৱালীখিনি আগবাঢ়ি নাহে আপুনি কিবা ক'ব নেকি তেওঁলোকক উদ্দেশ্য কৰি মই কিছুমান ল'ৰাক ছোৱালীক মই পদ গাই ঢেক গাই শুনাওঁ এই উপায় তোমালোকে এই ঢেক নেৰিবা আমি যেনে ঢেক গাই আমিতো বুঢ়া হ'লোঁ বা আমি চৰকাৰৰ ফালৰ পৰা আমি পেঞ্চন পাইছোঁ একালীন পাইছোঁ গতিকে আৰু আমাৰ জাতিগত এটা নাম আছে আৰু আপোনাকতো অসম জাতীয়তাবাদী ছাত্ৰ সন্থা হওক অসম সাহিত্য সভা হওক বহুতে আপোনাক মাটি সম্বৰ্ধনা জ্ঞাপন কৰিছে গতিকে লিখি মোক কত ডাঙৰ সমাজত ডাঙৰ সভাত মোক নিয়ে আহি কাৰণ ঘৰলৈ মোক গাড়ী লৈ আহি নিবা গাড়ী দি থৈ যায় দেখিছা তোমালোকৰ এতিয়া এই চেৰাঢেক শিকা আৰু গোৱা তেতিয়া আমাৰ এই পৰম্পৰা বস্তুটো ৰৈ যায় আৰু ছোৱালীবিলাকক কওঁ এই তোমালোকৰ এনেকুৱা এই পদ বা গীত কিছুমান শিকা আৰু এই পদ গীত কিছুমান গোৱা চৰকাৰৰ ফালৰ পৰা কিবা সাহায্য পাবা যিকোনো কথাতে মানে সহায় পাবা আৰু আমাৰ এইটো পৰম্পৰাটো ৰক্ষা হ'ব এইটো ৰৈ যাব মানে এইটো থাকি যাব এইটো চেৰাঢেকটো য'ত ইয়াতে যাতে স্তব্ধ হৈ নাযায় বন্ধ হৈ নাযায় শেষ হৈ নাযায় আমি আগুৱাই নিব লাগিব যাতে আমাৰ প্ৰচাৰটো থাকে চেৰাঢেক হওক ওজাপালি হওক সকলোখিনি আমি আগবঢ়াই নিব লাগিব আমাৰ চেৰাঢেক আৰু শুক্লানী ওজাৰ ভিতৰত আমাৰ মিল আছে লগ আছে সেইকাৰণে হিন্দু আৰু মুছলিমৰ এই দুটা পাৰ্থক্য চেৰাঢেক আৰু শুক্লানী ওজা
ঠিক আছে আপুনি এইখিনি সময় দিয়াৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ আপোনাৰ পৰা মই এতিয়া বিদায় ল'ব লাগিব ধন্যবাদ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ